দৰং জিলা আয়ুক্তৰ কঠোৰ নিৰ্দেশনা এতিয়াৰ পৰা দৰঙত নচলিব হিন্দী ইংৰাজী ভাষা ব্যৱহাৰ কৰিব লাগিব অসমীয়া ভাষা দৰং জিলা সকলো ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠানত ব্যৱহাৰ কৰিব লাগিব অসমীয়া ভাষা ৰাজ্য ভাষা আৰু মাতৃভাষা আইন 1960 কঠোৰভাৱে বলৱৎ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ অসম ৰাজ্য ভাষা আইন 1960 আৰু দৰং জিলা আয়ুক্ত কাৰ্যালয় সভাগৃহত 5 অক্টোবৰ 2024 তাৰিখে অসম বিধানসভা বিভাগ সম্পৰ্কীয় স্থায়ী সমিতি দৰং জিলা সাহিত্য সভা শহীদ মুজামিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ প্ৰতিনিধি আদিৰ সৈতে অনুষ্ঠিত হোৱা সভাৰ আলোচনা মতে দৰং জিলাত অৱস্থিত সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিগত ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিত্তীয় প্ৰতিষ্ঠান আদিত আৰু নাওফলকসমূহত অসমীয়া ভাষা 1960 প্ৰয়োগ কৰাৰ কাৰণে অৰ্থাৎ অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে দৰং জিলা আয়ুক্তই উল্লেখযোগ্য যে এই বিষয়ে দৰং জিলা সাহিত্য সভাই জিলা আয়ুক্তক দীৰ্ঘদিনৰ পৰা দৃষ্টিগোচৰ কৰি আহিছিল